হে গাইজ ৱেলকাম টু মাই ষ্টাৰ কি খবৰ আপোনালোকে আশা কৰোঁ সকলোৰে ভাল আজি যিটো ভিডিঅ'ত আপোনালোকে ক্লিক কৰিছা সেইটো ভিডিঅ' মানে শংকৰদেৱ নগৰত আজি যাম আজি মানে 15 আগষ্ট মানে এইটো ভিডিঅ' আপলোড কৰিম 18 আগষ্টত আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু এটা কথা শুনক আপোনালোকে ভাবিছে এইটো হঠাৎ ভিডিঅ' দে নহয় মোৰ মানে অলপমান অসুবিধা আছে সেইকাৰণে ভিডিঅ' দিব পৰা নাই ৰেগুলাৰলি আপোনালোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি থবা জানুৱাৰীৰ পিছত মানে ৰেগুলাৰলি ভিডিঅ' পাবা বুজি পাইছা নেকি আপোনালোকে মানে অলপমান এই চাওক লিলবাগানৰ পৰা যাত্ৰাটো আৰম্ভ কৰিছে মেছাবে কিমান সুন্দৰ সুন্দৰ ভিউ দেখুৱাই আছে আপোনালোকে ভিডিঅ'টো চাবা মই আৰু মোৰ লগত 5জন ফ্ৰেণ্ড আছোঁ মই গৈ আছোঁ এতিয়া শংকৰদেৱ নগৰ লিলবাগানৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ চাওক চাওক কিমান সুন্দৰ ভিউ দেখুৱাই আছে মেছাবে চাওক আৰু এটা কথা শুনক আজি মোৰ লাইফৰ ফাৰ্ষ্ট পালচাৰ বাইক 500ত উঠাইছোঁ চাওক আপোনালোকে কিমান মানে এই চাওক ফাইনেলি শংকৰদেৱ নগৰলৈ সোমাইছোঁ আপোনালোকে চাওক মানে চব গুচি গ'ল টাইম হ'ল 3টা 5:30 শংকৰদেৱ নগৰ দেখি এতিয়া গৈ আছোঁ বুঢ়ীগঙ্গা গা ধুবলৈ আপোনালোকে ভিডিঅ'টো চাওক মানে অলপমান ভিডিঅ' দেখুৱাই আছোঁ কিয় কাৰণে এখানে বাইক চলাওঁতে কেমেৰা কৰিব বহুত প্ৰব্লেম আছে সেইকাৰণে ভিডিঅ' অলপমান দেখুৱাই আছোঁ চাওক গা চা ধুই এতিয়া ডান্স কৰি আছোঁ ডান্স কৰি পিনে এতিয়া ৰিটাৰ্ণ হৈ যাম ঘৰত আপোনালোকে চাওক ডান্স কৰি আছোঁ